হেল্ল' এভৰিৱান, ৱেলকাম টু মাই স্মিতা ফুলম ব্লগছ। এটি নতুন ৰূপত, নতুন সাজত বোৱাৰীৰ ৰূপত আমাৰ এংগেজমেণ্টৰ পিছত প্ৰথমটি ব্লগ। সঁচাকৈ এটি বিশেষ ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এয়া আমি ক'লৈ গৈ আছোঁ জানানে? আমি গৈ আছোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক বাৰ্ষিক অধিৱেশন তেজপুৰৰ জামুগুৰিহাটলৈকে। আৰু এইবাৰ আচলতে ভগৱানে নিছে বুলি ক'ব লাগিব। আমি এংগেজমেণ্টৰ পিছত ইয়াৰ আগত মই কেতিয়াও যোৱা নাই আচলতে। মই যিহেতু আমি শংকৰীয় সংঘৰ মানুহ, তেনে ক্ষেত্ৰতো আমি যোৱাই নাছিলোঁ। বিশেষ কিছুমান অসুবিধাই আচলতে দেখা দিয়ে আগৰ বাৰত, কিন্তু এইবাৰ ভগৱানে আমাক নিছে বুলিয়ে ভাবিছোঁ। আচলতে দুয়োজনকে একেলগে ভাগ্য আচলতে লাগিব, ভাগ্য বুলিয়ে ক'ব লাগিব। মোৰ বহুত বেছি ভাল লাগিছে। আৰু আমাৰ লগত আচলতে মোৰ লগো গৈছে, সকলোবোৰ গৈছে, কিন্তু সকলো যিহেতু কেমেৰা ফ্ৰেণ্ডলি নহয়, তেওঁলোকৰ ইমান বেছি ভিডিঅ'ত ওলোৱা নাই। আৰু এয়া মোৰ অধিৱেশনস্থলী আমি পাই গ'লোঁ। আৰু মই ভিডিঅ' কৰিবলৈ পাহৰোঁ, কিন্তু মানুহজনে মনত পেলাই দিয়ে ভিডিঅ' কৰা এনেকৈ। বেছি ওলাব লাজ কৰে, কিন্তু তথাপিও মোক বহুত বেছি ছাপোৰ্ট কৰে। আৰু এই দেখিছেনে, মই গৈ আছোঁ এতিয়া অধিৱেশনস্থলীলৈ। বহুত ডাঙৰ আচলতে স্থলী। এইবোৰ দেখিছেনে, শিবিৰ। আমি শিবিৰতে আছোঁ। বহুত দূৰৰ পৰা আচলতে আই বাপসকল আহে তাত, তেওঁলোকে থাকে মানে। আৰু যাই শেষ কৰিব নোৱাৰি, গৈ চাই শেষ কৰিব নোৱাৰে, এনেকুৱা এখন বিঘা বিঘা মাটিৰ পথাৰ। ভাগৰ নালাগে সঁচাকৈ, কাৰণ ইমান বেছি ভক্তপ্ৰাণ ৰাইজ তাত থাকে। গমেই পোৱা নাযায় যে কিমান দূৰ আহিছোঁ আমি। সেইটো কিমান মানুহৰ সমাগম দেখিছেনে? আৰু এয়া মাজে মাজে আচলতে কৈ আছোঁ, এবাৰ ওলাই দিয়ে কেমেৰাত বুলি। আৰু আপোনালোক গৈছিলেনে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক বাৰ্ষিক অধিৱেশনলৈ? আৰু বহুত বেছি ভাগৰ লগাত আমি আকৌ আহিলোঁ ভোজনালৈ, আমি অন্নমুঠি গ্ৰহণ কৰিবলৈ। আৰু এই অন্নমুঠি গ্ৰহণ কৰিবলৈ ভাগ্য লাগিব। সৌভাগ্যক্ৰমে আমি পাইছোঁ আচলতে, কাৰণ এই অন্নমুঠি অমৃততকৈ কম বুলি কোৱা নহয়। যিসকলে খাইছে বা ইয়াত গৈছে, তেওঁলোকে হয়তো অনুভৱ কৰিব পাৰিছে এই অন্নমুঠি আচলতে গ্ৰহণ কৰিবলৈ ইমান হাজাৰ হাজাৰ মানুহে লাইন পাতি থাকিব লগা হৈছে। আৰু আমি সৌভাগ্যক্ৰমে আমি খাবলৈ পালোঁ। সঁচাকৈ বহুত বেছি ভাল লাগিল আচলতে। আৰু 13,000 মানুহ একেলগে আচলতে তেওঁলোকে খোৱাৰ ব্যৱস্থা কৰি দিয়া বা একো ভেজাল নাইকিয়া ধৰণৰ কৰি দিয়াটো সম্ভৱতঃ নহয়। সকলোকে ইমান ধুনীয়াকৈ আদৰিছে তেওঁলোকে, ভাল লাগিছে। আৰু দেখিছেনে, আমি আকৌ আহিলোঁ তাৰ ঘূৰিয়ে আচলতে। আৰু তাত মামা আহিছে, মামাৰো কিছু ভাষণ আমি শুনিলোঁ তাত। আৰু তাত থকা বহুত ধৰণৰ বস্তু চাবলগীয়া আছিলে, এইবোৰ চালোঁ। বৰ বেছি ভিডিঅ' কৰা নহ'ল যদিও আচলতে কিছু স্মৃতি হিচাপে অংশ বা দৃশ্যাংশ মই শ্বুট কৰি ৰাখিছোঁ অলপমান। ভাবিলোঁ আপোনালোকৰ লগতে মোৰ স্মৃতিও হ'ব, আৰু আপোনালোকক দেখুওৱা হ'ব মোৰ লগতে, আপোনালোকেও চাই গৈ থাকক। এই দেখিছেনে আমাৰ লগৰ কেইজন, সিহঁতে আচলতে কেমেৰা একদম ফ্ৰেণ্ডলি নহয়, চাবই নিবিচাৰে। হ'লেও মই মনে মনে কিছুমান কেপচাৰ কৰি ৰাখিছোঁ, বহুত বেছি নোৱাৰিলেও। আৰু তথাপিও বহুত বেছি ভাল লাগে। আৰু এই ভিডিঅ'টোৰ পিছত আচলতে মোৰ দ্বিতীয়টি ব্লগো আহি আছে। এই ভিডিঅ'টোৱে আছিল আমাৰ দ্বিতীয় দিনা। আমি শেষৰ দিনাও আচলতে আছিলোঁ, যিহেতু আমি শিবিৰত থকাকৈ গৈছিলোঁ। আৰু এই মণ্ডপভাগ হৈছে মূল গেটৰ সন্মুখভাগ। সঁচাকৈ আগফালৰ পৰা আপোনালোকক দেখুৱাম ৰ'ব, কেনেকুৱা লাগে আপোনালোকে তেতিয়া ধৰিব পাৰিব দেই। আৰু এই দেখিছেনে বা মানুহৰ সমাগম দেখি ভক্তপ্ৰাণ ৰাইজৰ। আৰু এয়া দেখিছেনে মূল মণ্ডপভাগ। আপোনালোকৰ আখৰকেইটা আচলতে হয়তো ওলোটাকৈ আছে, কাৰণ কেমেৰাটো মই সন্মুখভাগত চেল্ফি কেমেৰা লৈছিলোঁ। এই চাৰিওফালে মানুহ আচলতে। আৰু এয়া দেখিছেনে, তেওঁলোকে আমাক আদৰিছে, যিসকল ভক্তপ্ৰাণ ৰাইজ তাত গৈছে। আৰু এয়া কেইখনমান মই ফটো উঠিলোঁ, আৰু দৃশ্য অলপমান কেপচাৰ কৰি ৰাখিছোঁ। ভাবিলোঁ আপোনালোক ভিডিঅ' আকাৰে দেখাই দিওঁ ফটোকেইখনো। এয়া বহুত বেছি মানুহ দেখিছেনে, ইমান ধুনীয়াকৈ তেওঁলোকে ভক্তপ্ৰাণ ৰাইজসকলক বা আইসকলক আচলতে আদৰি আছে। দেখি একদম পবিত্ৰ লাগি গৈছে সঁচাকৈ। আৰু আপোনালোকে কোন কোন গৈছে আচলতে অধিৱেশনলৈ মোক কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিবচোন। আৰু এই ভিডিঅ'টি আচলতে কেনে পালে আপোনালোকে চাই, এইটোও নাপাহৰিব।
আৰু দূৰৰ পৰা দেখুৱাইছোঁ দেই। ইমান ডাঙৰ আচলতে বিঘা পথাৰ, আৰু তাত ডাঙৰকৈ মেলা হৈছিলে নহয়, বাণিজ্য মেলা, আৰু তাতো আমি গৈছোঁ। বহুত দূৰ খোজকাঢ়িব লাগে, 2-3 কিলোমিটাৰ, তথাপিও আমি হাৰ মনা নাই, কাৰণ মানুহবোৰ ইমান দেখিছোঁ আইসকলক। কিমান দূৰ আহিছোঁ নিজেই গম পোৱা নাযায়, আচলতে যিসকলে গৈছে তেওঁলোকে গম পাব। আৰু বাণিজ্য মেলাটো আমি গৈ তাত কিতাপ দুখনমান কিনিলোঁ, আৰু এইবোৰ ভিডিঅ' কৰা আচলতে নহ'ল, কিন্তু অলপ কেপচাৰ আপোনালোকক দেখুৱাইছোঁ, ৰাখি গৈ আছিলোঁ। দ্বিতীয়টো ভিডিঅ' চাবলৈ আপোনালোক সাজু হৈ থাকক, আৰু আজিলৈ আহিছোঁ, বাই।